আৰু 2 নম্বৰ আছে মোবাইল গেম খালতে 2000 মানে 2001 রুপি মানে আপনি যদি ইয়াত কোনোবাই যদি শিশু বা কোনোবাই যদি ইয়াত মোবাইল গেম খেলা দেখা পায় তেনে আপনি দিব লাগিব 2000 টাকা রাবা কিছু মানা বিবি মানজিঙা মো তো এইকা করে হাসি আছে আমার বুদ্ধিবিলাক গারো ছোৱালী দেই তো আমি নলংগা গাৰোপাৰালৈ যাই আছোঁ আৰু নলংগা আনাৰস গোৱালপাৰা জিলাৰ ভিতৰত আনাৰস বিখ্যাত গাঁও হয় তালৈ আমি গৈ আছোঁ ইয়া চাব তো মনে মনে আমি এনেকুৱা কৰি ৰাস্তা দি যাই আছোঁ এনে আজি প্ৰথমবাৰ আহিলোঁ সুন্দৰ পৰিৱেশ সুন্দৰ চিনাৰী সুন্দৰ খেতি পথাৰ চাৰিওফালে পথাৰ আৰু আগত আছে সৰু এটা পাহাৰ ইফালে আছে ৰাস্তা গোৱালপাৰা জিলাৰ ভিতৰত আনাৰস বিখ্যাত গাঁও নলংগা গাৰোপাৰা মই তালৈ আজি আমি প্ৰথমবাৰ গৈ আছোঁ বিঙাটাৰ লগত না কি কয় আজি ফাৰ্ষ্ট যাই আছোঁ না আমি দেখা নাই খুদি পুচি ৰাস্তাত খুদি পুচি আহিলোঁ ৰাস্তা ধৰা নাপায় ফুৰিপিন্দা বোলে ৰাস্তা ধৰা নাপায় তো এনেকৈ কৰি এই পিনে আহিলোঁ আমি এতিয়া যাম এই পাহাৰৰ এই দাঁতিত যাম মানে পাহাৰৰ ওপৰত না ক'ত আছে কেনেকুৱা জেগা আজি প্ৰথমবাৰ যাই আছোঁ তো প্ৰবীণৰ লগত আমি প্ৰথমবাৰ যাই আছোঁ চাই থাকিব আপোনালোকে শেষলৈ চাব দেই আজি বিশেষ ভিডিঅ'টো বিশেষ হ'বলৈ গৈ আছে তো মজাকৈ চাই থাকিব না কি কোৱা তো আৰম্ভ কৰোঁ আমি এতিয়া আৰম্ভ কৰি দি যাই থাকোঁ তো গাইছ আমি আহি মানে নলংগা গাঁৱৰ পৰা আহি পালোঁ এনেকৈ কৰি সেইফালে আমাৰ ভণ্টিবিলাক আছে লাজ লাগি আছে এইফালে লাজ নালাগে ৰ ওচৰত আইতা ৰ ওচৰত যাই আছোঁ হা সুধোঁ ৰ আমাৰ ভণ্টিবিলাকক সুধোঁ কি কয় এই নাবি আকানপুৰা ন দে আকানপুৰ মাই সङা নাচোं সংখৰা নলংগা ম আচ্ছা নাচোঁ সङা আন্দ্ৰস ভাঙা মো আন্দ্ৰস বেছি আছে বোলে চাং ৰ আছে না নাগিলা যাই আছোঁ আমাৰ সুবিধা আগে যাই আছে এই ৰ এইবাৰ মই অসমীয়াত সুধিম হা তোমাৰ কি এই নাপায় বোলে আমাৰ ভণ্টিবিলাক মই ন নাতি মানা কোনবা দে চাওঁ মানা আকানপুৰা ৰাবা কিছু মানা বিবি না মাই ক্লাস দে আচ্ছা দে ক্লাস দিম দে ধন্যবাদ তো আবার দাও মাইখো গল্প গেন মানজিঙা মো তো এইকা করে হাসি আছে আমার ভণ্টিবিলাক গাৰো ছোৱালী দেই আমাৰ নলংগা পাহাৰ আমি যাই আছোঁ এনেকৈ কৰি ওপৰত তো গাইছ আমি প্ৰবীণৰ লগত এই নলংগা পাহাৰলৈ আহিলোঁ গাৰো গাঁৱলৈ আৰু আহি আমি এই ৰাস্তাত ঠিক মাজতে মানে এটা ইমান ডাঙৰ শিল দেখা পালোঁ আপোনালোকক আৰু এই ডাঙৰ শিলত লিখা আছে কিছুমান জাননী তো আপোনালোকক দেখুৱাই আছোঁ ইয়াৰ জাননী মানে ৱেলকাম টু নলংগা পাহাৰ তাৰমানে গাঁওখনৰ নাম নলংগা পাহাৰ আৰু এই গাঁওখনত সোমোৱাৰ লগে লগে আপুনি এইটো ডাঙৰ শিলত এটা জাননী দেখিবলৈ পাব আৰু জাননীখিনি লিখা আছে গাৰো ভাষাত তো আপোনালোকক পৰাই শুনি আছোঁ গাৰো ভাষাত লিখিছে মই আপোনালোক অসমীয়াত জনাই আছোঁ মানে এইটো হৈছে আচংনি ৱেদানী মানে গাঁওখনৰ জাননী মানে লিখা আছে এইটো লিখা আছে চু ভালো দে 500 ফাইন মানে আপুনি যদি ইয়াত কোনোবাই যদি এইখন গাঁৱত যদি কোনোবাই যদি মদ বিক্ৰী কৰে তেনেহ'লে 500 টকা দিব লাগিব ফাইন আৰু 2 নম্বৰ আছে মোবাইল গেম খালতে 2000 মানে 2001 রুপি মানে আপনি যদি ইয়াত কোনোবাই যদি শিশু বা কোনোবাই যদি ইয়াত মোবাইল গেম খেলা দেখা পায় তেনেহ'লে আপুনি দিব লাগিব 2000 টাকা আৰু জুৱা টাচ খালতে 2000 ফাইন মানে আপুনি যদি ইয়াত জুৱা টাচ খেলে তেনেহ'লে আপুনি দিব লাগিব 2000 টাকা ফাইন আৰু মেন ৰামা খ মাতমা বল চালতে 2000 টাকা ফাইন মানে এই ৰাস্তা দি আপুনি যদি মোহৰ গাড়ী যদি বা গৰু গাড়ী যদি গছ 2 নম্বৰী গাছ অনা নিয়া কৰে তেনেহ'লে আপুনি দিব লাগিব 2000 টাকা ফাইন এই মিঠেলা মানে ধন্যবাদ তো ইয়ে হৈছে নলংগা পাহাৰৰ যিটো গাঁৱৰ গাঁৱত সোমোৱাৰ যিটো সন্মুখতে জাননী আছে এয়াই আপোনালোক জনাই দিলোঁ তো চাই থাকিব আপোনালোকক দেখুৱাই আছোঁ এয়াই হৈছে তো গাইছ এতিয়া আমি যাই আছোঁ নটিচটো আপোনালোকক পৰাই দেখিলোঁ এইটো নটিচ আৰু এতিয়া আমি যাই আছোঁ গাঁওখনৰ মাজত কিবা চাং আৰু না কি কোৱা উঠেক তো চাই থাকিব দেই ভিডিঅ'টো সম্পূৰ্ণ চাব ভাল লাগিব কিন্তু আজি বেলেগ ধৰণৰ ইউনিক ভিডিঅ' হ'ব লাগিছে আমাৰ এইটো মোবাইলটো ল ক'ত চাই আছে ল
আৰে ইমান আফত বাইক এক নম্বৰ আছে 2জন এনেকুৱা অৱস্থা হৈ গৈছে চাব বাপৰে ইমান ডেঞ্জাৰাছ ৰাখা আপোনালোকে এনেকৈ নাহিব ৰাস্তা ইমান ডেঞ্জাৰাছ হ'লে দেখোন ৱাও তো গাইজ নলংগা পাহাৰলৈতো আমি আহিলোঁ গাঁওখনলৈ আমি মোটামুটি তলৰ পৰা পাহাৰৰ ওপৰত বহুত দূৰ আহিলোঁ মানে পাহাৰৰ ওপৰত আহি আমি বাইকখন বুঢ়া বাইক আমি 1 নম্বৰত আহিছিলোঁ 2জন উঠি আহি তো এইখিনিতে আমাৰ বাইকখন ষ্টাৰ্ট বন্ধ হৈ গ'ল আৰু ৰখাব নোৱাৰিলোঁ এতিয়া আমি অলপ পাল্টি হৈ গ'লোঁ বৰ্তমান পাল্টি হোৱাৰ পিছত আপোনালোকে দেখা পালে আমাৰ অৱস্থা কেনেকুৱা হৈছে তো আমাৰ বাইকখন এতিয়া ষ্টেণ্ড কৰিলোঁ ষ্টেণ্ড কৰি এতিয়া ষ্টাৰ্ট নহয় এতিয়া আমাৰ চিন্তা লাগিছে কি অৱস্থা হ'ব আমাৰ যাওঁতে যদি ষ্টাৰ্ট নহয় তাহলে তো হ গয়া তো ভাবোঁ ষ্টাৰ্ট হ'ব আমাৰ তো গাইজ আমাৰ বাইকখন কিবা কৰি ষ্টাৰ্ট কৰি এইখিনিলৈ আনি পালোঁ তো চাব ইয়া আমাৰ বাইকখন ইয়াতে আছে আৰু ইয়া হৈছে নলংগা পাহাৰৰ আনাৰস বাগান আমাৰ পুকিন্দা ইফালে খোজকাঢ়ি আহি আছে আৰু ইয়াই আনাৰস বাগান বৰ্তমান আনাৰস নাইকিয়া হৈ গৈছে মানে ফুল আছে চাব হয়তো ক'ৰবাত ফল থাকিব পাৰে তো আমি আনাৰস পাম না নাপাম আনাৰস ফলে দেখা নাপাওঁ না ফলে দেখা নাপাওঁ তো বাগানটো আছে গাছটো আছে ঝাড়টো আছে তো ইয়া চাব আনাৰস বাগান তো কেনেকুৱা লাগছে ভিডিঅ'ত চাওঁত কিন্তু ভাল লাগিব কিন্তু আহিলে গম পাব কেনেকুৱা কষ্ট হয় আৰু আগত যাম আমি কেনেকুৱা কি আছে দেখুৱাই আছোঁ বাছ বাইকটো আমি ইফালে ৰাখি দি আহিলোঁ গোবিন্দা আহি আছে পাছে মানে ওপৰত ইমান নিনো আৰু বাইক বাইচান্স বেয়া হ'লেতো আৰু যাৱা নাযাব ঘৰত তো গাইছ আমি এনেকৈ আহি এইখিনি জেগাত আহি পালোঁ হয়তো কোনোবাই এতিয়া আগতে আহিছে কিজানি কিন্তু আমি প্ৰথমবাৰ আহিছোঁ আৰু আপোনালোকক দেখাই আছোঁ গোৱালপাৰাৰ জিলাৰ বিখ্যাত আনাৰসৰ কাৰণে এইখন গাঁও তো আৰু এইখন গাঁও আনাৰস বাগান বিখ্যাত আৰু আনাৰস বাগান চাব ইয়া ইফালে আনাৰস বাগান আপোনাৰ ইফালে আপোনাৰ আনাৰস বাগান আৰু ইফালেও আনাৰসৰ বাগান তো আমি যাম এতিয়া এইটো ৰাস্তা দি নলংগাৰ পাহাৰটোলৈ আনাৰস বোলে বিৰাট সোৱাদ মিঠা তো সেইটোকে আমি আজি আমাৰ এই প্ৰবীণদাৰ লগত ঘূৰি পাইছোঁ পাৰিলে 2টা লৈ যাম আপোনালোকক কৈ আছোঁ না আনাৰস দেখুৱাম আপোনালোকক চাই থাকিব ইয়া চাৰিওফালে আনাৰসৰ বাগান আৰু মোৰতো পুৰা পুচিনা পাৰ হৈ গৈছে তো আজি যি হয় হ'ব আমি ঘূৰি আছোঁ ভিডিঅ'টো অলপ লম্বা হ'ব গতিকে আপোনালোকক চাই থাক আগত যাম কি আছে দেখুৱাই থাকিম ভিডিঅ' ভাল নহ'লে কি হ'ব চাই কিন্তু মজা লাগিব যিহেতু নলংগা পাহাৰ গাঁওখন আহিছোঁ আনাৰস মাটি কঁঠালৰ বিখ্যাত গাঁওখনলৈ আৰু এইখন গাঁৱৰ বোলে মাটি কঁঠাল বিৰাট মিঠা তো ইফালে কোনফালে যাওঁ এতিয়া ইফালে ৰাস্তা কোনফালেদি ৰাস্তা আমি গোটেই ঠকি খালোঁ এইবাৰ মানে আহিম কৈ বহুত দেৰি হৈ গ'ল মানে আনাৰস দেখাই নাপাওঁ বাগানত যি কি নহওক দুটা যদি 4টা পাওঁ ন 2টা ঘৰৰ কাৰণে চলি যাব যে আজি আমি নলংগা গাঁওখনত আহি মাটি কঁঠাল আৰু বা আনাৰস নিজ হাতে লৈ যাম তো চাই থাকিব নিশ্চয় চেষ্টা কৰিম দেখাব আহি থাক চিন্তা কৰি যাই থাকিম কৈ থাকিব চাই থাকিব মজা লাগিব আৰু আমাৰ পুচিনাও লাগিছে ঘামো লাগিছে আজি প্ৰথম পাইছোঁ অলপ ভুল হৈছে আহাতে কিন্তু যদি ভালে থাকোঁ অহাবাৰ আহিম আপোনালোকক দেখাম ইয়া হৈছে নলংগা পাহাৰ গাৰোসকলৰ ঘৰ এইখন গাঁৱত মানে গাৰোসকলে বসবাস কৰে তো এনেকৈ কিনে ৰাস্তা কোনো ঠিকনা মানে ৰাস্তাৰ চিন চাপ এনেকুৱাই ইয়ে হৈছে ৰাস্তা নেকি আমি গৈ আছোঁ এইটো ৰাস্তা দি কিমান দি পাৰোঁ এইটো কি হৈছে ঘৰটো হয় মানুহ নাথাকে চাগে ঘৰত আৰু ইয়া হৈছে গাঁও চাব কি মজা লাগে দৃশ্যটা চা না আৰু আমি আছোঁ বৰ্তমান নলংগা গাঁওখনৰ একদম মানে মাথাৰ ওপৰত না আমি এইখিনিত আছোঁ না বৰ্তমান চা এইফালে চাব আৰু এইফালে আমাৰ এইফালে বাইদেউ আহি আছে মানে মই গাৰো ভাষাত কৈছোঁ আপোনালোকে বুজি নাপাব কিজানি তো এইফালে আছে বাইদেউ সুধি আছোঁ এইটো বোলে গাৰো গাঁও হয় বাইতা নকৰো দঙাই ন
কিমান ঘৰ আছে বুলি ক'লোঁ মানে ইয়াত আছে বোলে 70 ঘৰমান আছে। তো আমি আহিছিলোঁ এইখন গাঁৱত ভিজিট কৰিব মানে এনেই ঘূৰিব আহিছোঁ। তো চাব ইয়া নলংগা গাঁওখনৰ দৃশ্য। আমি আছোঁ বৰ্তমান পাহাৰখিনিৰ ওপৰত, গাঁওখনৰ ঠিক ওপৰত। আৰু ই আছে সেই অজগৰ পাহাৰ, সেইটো অজগৰ পাহাৰ হয়, আপোনালোকে দেখা পাই আছে। তো গাইজ একজন আমাৰ ভাইটি কম না দাদাই কম নাজানো, ফাৰ্ষ্ট টাইম আহিলোঁ না। নামটো মাইমুঙা যোগেশ্বৰ মাই। আচ্ছা দে, মই গাৰো ভাষা ল'ব জানো না, সুধি আছোঁ। আচ্ছা ইয়ে আপোনাৰ ঘৰ না? জামাই আহিছে নেকি? ক'ৰ পৰা জামাই আহিছে? গাঁৱৰে। বাহ, গাঁৱৰে হ'ল লাভ মেৰিজ তাৰ মানে। হা আচ্ছা আচ্ছা, দিন হওক দে, ভাল লাগিল দেই। তাৰমানে আমি ফাৰ্ষ্ট টাইম আহিছোঁ না ঘূৰিবা, আৰু আমাৰ এই বন্ধুৰ লগত লগ পালোঁ না, ভাল লাগছে না? ভাল লাগিছে দে, আমি অলপ ঘূৰি আহোঁ আগত না। আৰু ওপৰতো ঘৰ আছে না? আচ্ছা দে, নহ'লে আমি এদি যাই আছোঁ, পুৰবিন্দা আছে তো গাৰ ভাষা দি গৈছিলোঁ, কেনেকুৱা লাগছি ক'ব কমেণ্টত। ইটো পকা বুজি নাপায়। এই তুই গাৰো ভাষা জানে নাজানে? গাৰো ভাষা জানে নাজানে? নাজানো। নাজানিলে তোৰ শেষ। তো এইফালে কোনফালে যাং? ৰাস্তাটো এনেকৈ যাই আছোঁ আমি, এনেকৈ কোনো জাননী নাই, কোনো খা খবৰ নাই। নিজৰ মতে আমি আহিছোঁ আজি, এনেকৈ কৰি নিজৰ মতে ভিডিঅ' বনাই আছোঁ। তো চাওঁ ক'ত যাওঁ। মানে ভিডিঅ'ত আৰু কি ক'ম, কথাই নোলায় আৰু। আহি দিয়ে মানে টেম্পাৰ নাই আৰু, খাব লাগিব কিবা। এইটোতো দোকান চোকান নাই। যিটো আমি প্ৰথমবাৰ আহিছোঁ না, গাঁওখন ছাৰ্ভে কৰি আছোঁ, ছাৰ্ভেটো নহয়, এনেই মনৰ ইচ্ছা দি আমি ঘূৰি পাইছোঁ আজি। মানে ভিডিঅ' যোগেদি আপোনালোকক জনাম বুলি আহিছিলোঁ। মানে কিবা এটা কাৰণ থাকিলে গাঁওখনৰ জনসাধাৰণৰ লগত বা কোনোবা এজনৰ লগত যদি চিনাকি থাকিলে আমাৰ সুবিধা হ'লেও, কিন্তু কোনো চিনাকি বা আলহী নাই যিহেতু, সেইকাৰণে আমাৰ ভিডিঅ' বনাত অলপ অসুবিধা হৈ আছে। আপোনালোকে বেয়া নাপাব, ভিডিঅ'খিনি এনেই মই থুলমূলভাৱে বনাম বুলি আজি বনাই দিলোঁ। আমাৰ মানে ইচ্ছা আছিল মিঠা মাটি কঁঠাল খাম, গোবিন্দাকো মাতি আনিছোঁ, বিচাৰা ই কষ্ট হৈছে আজি। ইফালে আছে দেখোন গাছ আলু, মাকৈ, এই কি আছে তামোল, এই আৰু কি আছে কল, আৰু ইফালে কি জেবৰেং না কি বোলে কি কয়, বহুত কিবা কিবি খেতি কৰিছে চাব। কিন্তু আমাৰ ইফালে গাঁৱত কোনো এনেকুৱা খেতি নাই আৰু, এনেকুৱা পোৱা নাযায় আৰু। আপুনি যদি বজাৰত কিনি নাখায় তেনেহ'লে এনেকুৱা খেতি কৰি খাব নাপাবই। তো এনেকুৱা কৰি আমি দেখোন তলত গৈ আছোঁ। ইফালে কি আছে? ঐ আনাৰস দেখাই নাপাওঁ না? মানে আমি লাষ্ট ছিজনত আহিছোঁ আৰু ক'ত আনাৰস পাম? তথাপিও পাইছোঁ দেখাইছোঁ, এই আছে আনাৰস আছে, সেইটো আনাৰস আছে, দেখা পাইছেনে? আকৌ যদি মানুহ থাকে ভাল আছিল, মানে দুটা এটা মানে কিনি লৈ যাব পাৰিলি আনাৰস। চাং চেষ্টা কৰোঁ, খালি চাগে ঘৰ আছে না নাই। তো চাং আমি আনাৰস মতে 4টা ফালে লৈ যাম আজি। এইটো নলঙা পাহাৰৰ আনাৰস মিঠা, গতিকে আমি 4টা ফালে নিব চেষ্টা কৰিম। মানুহ আহি আছে না নাই, তো এইফালেতো মানুহ দেখাও নাপাওঁ। তো আমি লাষ্টত এটা ঘৰ পালোঁ দেই, সুধি আছোঁ, আনাৰস খুজিছিলোঁ নাপাই আছোঁ, পাম না নাপাম গেৰাণ্টি নাই। তো এনেকৈ কৰি এ চাব জেঙেৰা দিছে, মানে ৰাস্তা এনেকুৱা ৰাস্তা। ইয়াত চাব, ভাজং নামিঙা দে সালাম নমস্কাৰ ম। তো গাৰোবিলাক কেনেকা কৰি নমস্কাৰ কৰে, এনেকা কৰি সালাম কৰে না, এনেকা কৰি সালাম কৰে। নাচল খিনা মানে আচ্ছা দে, মানে কাণেদি শুনা পাই নাপাই কৈ আছোঁ। আচ্ছা, তো এনেকা কৰি আমি আহি পালোঁ, ভাল লাগিল দেই। আৰু ইফালে খুৰী ঘৰ আছে, খুৰী ঘৰ, ঘৰ। আমাৰ এইফালে আমাৰ বাইদেউ আছে ওপৰত, বাইদেউৰ লগত কথা পাতিম দুটামান, আমাৰ এই জেঠৰ লগত কথা পাতিম। কি যি হ'ব, গৰম লাগি গৈছে, আনাৰসে পাৱা নাযায় বোলে, আমাৰ বাইদেউ কৈ আছে। তাও কৈ আছোঁ বিচাৰে দে 4টা মানা, দিব না নিদিব? বাইদেউ মানকে মামো দে চান্দি আনব খাচা পাই। তো আমাৰ জেঠা কৈছে ঘৰখনত বোলে 6জন আছে, বৰ্তমান আছে 3টা দেখা পাইছোঁ আমি, 3টা। এই জেঠা, এইফালে বাইদেউ আৰু এই ল'ৰাটো। মানে আষাৰ মাছত বেছি আনাৰস পোৱা যায় এইখিনি গাঁৱত না। আষাৰ মাহত আহিলে আনাৰসৰ এভেইলেবল না। মানে আমি আছোঁ বৰ্তমান শাওণ মাছৰ লাষ্টত না, ক'ত পাম আৰু না, নাই। মানে আজি আহিম কালি আহিম কৰি এই ভূপিনদাৰ লগত আহি পালোঁ, বৰ্তমান বোলে জেঠাৰ বাগানত বোলে আনাৰসে নাই আৰু। তো বিৰি নাখাং জেঠ, এই আমাক জেঠা আমাক বিৰি খাব কৈছে, বিৰি খাবি?
বিৰি নাখায় নাখায় বিৰি নাখায় তো আমি এনেকৈ কৰি জেঠৰ লগত দুটামান কথা পাতোঁ এনে যিহেতু আহিলোঁ লাষ্টত ইয়াৰ পৰাই ঘূৰি যাম আমি ইয়াৰ পৰাই ঘূৰি যাম আনাৰস পালে পালোঁ নাপালে নাই আৰু যদি ভালে থাকোঁ অহাবাৰ আৰু আহিম অহাবাৰ এইবাৰ আহিম আমি আষাঢ় মাছত আহিম মানে আষাঢ় মাছতে আমাৰ এই বিধান পেলাব লাগে ধান ৰুব লাগে এনেকৈ কৰি আমি অহা নহ'ল এইফালে আৰু জেঠাৰ নামটো কি আছিল আগং কি চাংমা মাহাৰী এইফালে আমাৰ বাইদেউ আজি প্ৰথমবাৰ আহিলোঁ না তো বাই সম্বন্ধন কৰি আছোঁ আৰু এতিয়া জেঠ ৰাভা কথা পাম না ৰাভা জেগাত থাকি না ৰাভা কথা নাপাব নে কি না আমাৰ বাইদেউতো পাই ৰাভা কথা পাম না নহয় আল্লাহ পাম না ভাল লাগছে ৰে তো আজি ভিডিঅ' তামাম লাম্বা হ'ব দেই চাই থাকিব আমাৰ যিটো আগং চামাৰ ঘৰত আহিছোঁ ভিডিঅ'টো কেনেকৈ হৈছে আপোনালোকে জনাব ভিডিঅ'টো আৰু অলপমান কৰিম তাৰপিছত এৰি যাম আমাৰ বাইদেৱে আমাক আনাৰস খুৱাব আজি তো বৰ্তমান আমি বাইদেউৰ লগত আনাৰস খাম বাইদেউ কষ্ট কৰি আমাক আনাৰস কাটি দিছে বেচেৰা এইটো মানে খাব নাপাব ৰে ইমান পইচা দিছে বা তই পাব নাপাব খাব ইও কম নহয় ৰে মাহেৰি গোটেই খাব খুজি খা আৰম্ভ কৰ তো আৰম্ভ কৰোঁ দে খাই শেষ প্লেট শেষ কৰি দিলোঁ তো গাইজ আমি এতিয়া আনাৰস কাঢ়িম মানে আমাৰ বাইদেউক ক'লোঁ চাৰিটা হ'লেও আনাৰস দিব লাগিব তো বাইদেৱে ইফালে আনাৰস কাঢ়িব গৈছে আপোনালোকক দেখুৱাই আছোঁ আৰু ইফালে আছে আমাৰ বছ তো এনেকুৱা কৰি আমি যাই আছোঁ এই চালক শুনা নাপায় না তো আমাৰ বাইদেউক আনাৰস কাঢ়ি আছে আপোনালোকক দেখুৱাই আছোঁ ক'ত পায় বাইদেউৰ লগত যাওঁ দেখাং তো এইফালেদি এই বাগানৰ মাজত সোমাই গৈছে আমাৰ এইফালে বাইদেউ এইটো বাইদেউ মই বাই বুলি সম্বোধন কৰিছোঁ আজি প্ৰথম আহিছোঁ না তো আমাৰ বাইদেউ কৈছোঁ দুটা তিনিটা হ'লেও কাঢ়ি দিব লাগিব বুলি সেই কাঢ়ি আছে চাব তো কেনেকুৱা লাগছে ভিডিঅ' কমেণ্ট কৰিব আৰু আমাৰ বাইদেউৰ কাৰণে লাইক এটা কৰি দিব আমাৰ বাইদেউ লৈ আহিল চাং আমাৰ বাইদেউ লৈ আছে মাইমু আবি খকচিং খকচিং মামো এতিয়া খকচিং কয় আমাৰ বাই লৈ যাই আছে আৰু এইটো আমাৰ কাৰণে কাঢ়ি দিছে এইটো চাহ কেঁচা বেচেৰা পকা নাই যি নহওক আমি লাষ্টত আহি যে আনাৰস পালোঁ আৰু আমাৰ বাইদেউ যে আমাক আনাৰস কাঢ়ি দিছে বহুত ধন্যবাদ এই বেচেৰা কষ্টৰ মাজত আনাৰস নলংগা পাহাৰৰ আনাৰস আৰু বাইদেউ আমাৰ মই আবি নাংখো নিকাই কিনক দে আচ্ছা আবি নাংখো মাই মুচম সিমদুক মাই মাৰাক আমাৰ বাইদেউ নেক্সট বাৰত লগ পাম তো ভিডিঅ' এইখিনিয়ে যদি ভাল লাগে কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব আমাৰ বাইদেউৰ কাৰণে আৰু বাইদেউৰ জীৱন দীৰ্ঘায়ু হওক অহা বছৰ যেন আকৌ লগ পাম তো আজিৰ ভিডিঅ' তো বাই ৰাখোঁ বাই আবি বাই মই তো গাই চাব নলংগা পাহাৰৰ আনাৰস লৈ যাইছোঁ আমি ঘৰলৈ তো কেনেকুৱা লাগিছে ইয়াৰ পিছত আছে আনাৰস চাব ভাল লাগছে না বেয়া লাগছে চাব আজিৰ আমাৰ এই আনাৰস ভাই দিয়া